কেনেকৈ নোহোৱা হৈছিল ল'ৰাটো? ল'ৰাটো ইয়াৰ পৰা জাপ মাৰিছিলে ব্ৰিজৰ পৰা। দলঙৰ পৰা জাপ মাৰিছিল? কিয় জাপ মাৰিছিল? সেইটো নাজানো, কিবা মনত দুখ আছিল নেকি, সেইটো নাজানো মই। কেতিয়া জাপ মাৰিছিল? এতিয়া ৰাতি 7:30 এটা এনেকুৱাই আছিল টাইমটো। ক'ৰ পৰা আহি আছিলে? এই পলসা চাবলৈ গৈছিলোঁ, এই তাত গাঁও। এটা ল'ৰা কালি মানে ড্ৰনিং হৈছিলে ইয়াত, মানে নদীত জাপ দিছিলে। তাৰপিছত আমি কালি খবৰ পোৱা নাছিলোঁ, কিন্তু আজি খবৰ পাই আমি কোকৰাঝাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ SDRF টিম এলং উইথ ফায়াৰ ছাৰ্ভিচ আমি টিম এটা আহি ইয়াত ডিপ ডাইভিং কৰিলোঁ প্ৰায় 3 টাইমছ। ইয়াত খুব বেছি কাৰেণ্ট আছে আৰু তলত কোনো অবষ্ট্ৰাকশ্যন নাই একচুৱেলি, তাত যে ফচি যাব লগা কোনো নাই। ইয়াৰ পিছত আমি লাইন চাৰ্জ আদিকে ছাৰ্ফেচ অলপমান চাৰ্জ কৰিম, তাৰপিছত দেখা যাব কি হয়। যুৱকজনক সন্ধানহীন যুৱকজনক পোৱাৰ সম্ভাৱনা আছে নেকি? আমি ট্ৰাই কৰি আছোঁ, কিমান আমি সফল হওঁ চাওঁ।